Hello বন্ধুসকল, welcome to my YouTube channel Fitness Bhalia. তো মুখখন ফুলি গৈছে অলপ, ঘৰ গৈছিলোঁ 3 দিন মান আছিলোঁ ঘৰত। তো মায়ে ঠিকছে খুৱাইছে, তো তেনেকৈ এক্সাৰচাইজ পাতিও বেছি কৰা হোৱা নাই। তো ৰাতিপুৱা ওলাইছোঁ, মোৰ লগৰ এজন আছে শিলপুখুৰী, সি নতুন ঠাই এডোখৰত লৈ যাব। তো তাতে আমি ফিজিকেল এক্টিভিটি কৰিম। সি মোক মাতিছে শিলপুখুৰী বাছ ষ্টপ। তো মই মানে একচুৱেলি ভালকৈ চিনি নাপাওঁ। তো বলক। তো মই আহি পালোঁ শিলপুখুৰী বাছ ষ্টপ। তো ইয়াতে মই অলপ ৰখিম, মোৰ লগৰজন আহি আছে। ইয়াতে আৰু এডাল আছিলে এনেকুৱা বহিবৰ কাৰণে দিয়ে, একো নাই, এডালতে কাম চলাই দিম। এনেই বহি আছোঁ ইয়াতে ইমান টাইম। সি অলপ আগত আছে, তো আগলৈকে যাম। ৰাস্তা চিনি নাপালে তেনেকুৱাই হয়। কেতিয়া আহিছা? বহুত টাইম ৰখি আছা ন? ৰখি আছো। তো ফাইনেলি মোৰ লগৰজনক আহি পালোঁ। তো সি প্লেন কৰিছে খোজকাঢ়িম, দৌৰিম আজি। ইয়াতে ওপৰলৈকে যাম, নৱগ্ৰহ মন্দিৰ আছে ইয়াতে। তো কিবা ক'বা? যাম, দৌৰি পেলাই যাম। ওপৰত আপ আছে, অলপমান ইনক্লিনেশ্যন হ'ব, ভাল ৱৰ্কআউট এটা হ'ব। তো মই কৈ থৈছিলোঁ আপোনালোকক যে তাৰ লগত আজি আমি দৌৰিম, খোজকাঢ়িম আৰু ৰাতিপুৱা সময়খিনি এনজয় কৰিম। তো এতিয়া ছানৰাইজ হৈ গ'ল, 6:43 হৈছে। সি ইউজুৱেলি ৰাতিপুৱা সোনকালে উঠে আৰু 5:30 সি এক্সাৰচাইজ কৰে। তো আজি মোৰ কাৰণে অকণ দেৰি হ'ল। মই বাইকখন লগ কৰিলোঁ নাই? এই প্লেচটো মজা লাগিছে। এইটো শ্মশান, এইটো ৱাৰ মেমৰিয়েল একচুৱেলি। এইটো নৱগ্ৰহ শ্মশান, এইটো ৱাৰ মেমৰিয়েল। আচ্ছা, ইণ্ডো চাইনিজ ৱাৰ যেতিয়া হৈছিলে তেতিয়া 1938 বা 1945। আচ্ছা, তেখেতলোকৰ মানে সমাধি আছে গুৱাহাটী ৱাৰ চিমেট্ৰি। আচ্ছা, ৰাতিপুৱা আহিব লাগে আৰু ভাল লাগে। আৰু ৰাতিপুৱা এইখিনি সময়ত যে আহিছোঁ মই সেইটো কোৱা নাই। আহিবই লাগিব। ইয়াৰ পৰা একদম পুৰা আপ, একদম পুৰা আৰু টাৰ্ণিং পাম আমি। মানে কি হয়, ৰাস্তাটো অকণ আপ হ'লে তোমাৰ কষ্টটো বেছি হয়। আমি তোমাৰ ট্ৰেডমিলত যে তোমাৰ হেৰি লগাওঁ, ইনক্লাইন লগাওঁ যে, লাভ নাই। লাভ নাই লাভ নাই। সেইটো এটা টাইপ হয়, সেইটো মানে একচুৱেল সেইটো এটা এক জেগাতে দৌৰি থকা আৰু ৰাস্তাত দৌৰা বহুত ডিফাৰেঞ্চ। ৰাস্তাত দৌৰিলে আমাৰ বেছি কষ্ট হয়। প্লাছ বেয়া এটা কি, বেছি ৰাস্তাত দৌৰিলে আমাৰ মানে আঁঠুটো কষ্ট পায়। সেইকাৰণে চাই চিতি দৌৰিব লাগে। দেখা পাই নাই এবাৰ নৱগ্ৰহ মন্দিৰ? দেখা নোপোৱা এইবিলাক। পাহাৰ আছে কিমান কিলোমিটাৰ এবাৰ? 2-3 কিলোমিটাৰ হ'ব। আচ্ছা, তো ব'লা। ৰাতিপুৱা সোনকালে আহিলে চানটো তলত থাকে ন? সেইটো গান্ধী মণ্ডপ য'ত ফ্লেগ থাকে। এইফালেদি যাব নোৱাৰি নেকি? এইটো হয় মন্দিৰটো, গতিকে আমি তালৈকে যাব লাগিব। মানে আমি খোজকাঢ়িব আহিছো ন, তো সি মানে দীঘল যিটো ৰাস্তা হয় সেইটো লৈছে সি, যাতে আমাৰ খোজকাঢ়াটো বেছি হয়। কোন হয় এজনী? এই মাইনা, তোমাৰ নামটো কৈ দিয়া। নাম ক'ব জনা হোৱা নাই? আচ্ছা, নামটো কি? ইভানা। ইভানা হালৈ। কি খাইছিলা? মুখত লাগি আছে। বিস্কুট পানী। আচ্ছা, বাই বাই। হেলমেটটো থাকিব ন তাতে? আৰে মোৰ সিদিনাখন কি হ'ল জানা, খেল চাব গৈছিলোঁ, তাৰপৰা হেলমেটটো লৈ গ'ল ন। তাৰপিছত হেলমেটটো ডাঙৰ কথা নহয়, কিনিব পাৰি, কিন্তু সেইখিনি সময়ত যে মই উভতি যে আহিম, আকৌ যদি মোক পুলিচে ধৰে, আকৌ তাতে 2000 টকা। বাইকখন ঠেলি লৈ যাম। মোৰ বন্ধুৱে ৱৰ্কআউট কৰি আছে, খোজকাঢ়ি গৈ আছে, দৌৰি আছে, মাজে মাজে জঁপিয়াই আছে। কিন্তু এই মোৰ বেগটো কাল হৈছে, বেগটোৰ কাৰণে মই দৌৰিব নোৱাৰোঁ। তো মই তাৰ পিছে পিছে খোজকাঢ়ি আছোঁ। আগলৈকে যাম, গৈ পেলাই তাতে ক'ৰবাত বেগ থৈ কৰি তাতে দৌৰিম অলপ বেছিকৈ।
বান্দৰ টিকলু পোৱালিটো ভাল লাগিছে কামুৰিব নেকি দীপক কাণ খজুৱাইছে তো ইয়াতে আমি এক্সাৰচাইজ কৰিম কি কি এক্সাৰচাইজ কৰিম ফ্ৰী হেণ্ড কৰিম আৰু পুছ আপ কৰিম ফ্ৰী হেণ্ড কৰিম আৰু পুছ আপ কৰিম গোটেইটো দীপমে ইনষ্ট্ৰাক্ট কৰিব আৰু লগতে অলপ দৌৰিমো This matters is insane. Why you still live in vain? I'm not the one, you're the victim of your own mistakes. It's sad to hear the lights under the street lights, under the street lights. মজা এই বন্ধুৱে পৰাই উলিয়াই দিছে তোমাৰ ফিজিকটো মজা এই বঢ়িয়া ডাবল আৰ্ম বাইচেপ দেখাই দিয়া এনেকুৱা এপছ কেতিয়া আহিব মোৰ অলপ এক্সাৰচাইজ কৰিলোঁ ফুৰিলোঁ চালোঁ এতিয়া আকৌ আমি খোজকাঢ়ি নামিব লাগিব খোজকাঢ়োতে কিমান কিলোমিটাৰ আৰু 1-1.5 কিলোমিটাৰমান খোজকাঢ়ি নামিব লাগিব ভোকো লাগিছে অলপ অলপকৈ ন তো আমি তললৈকে যাম এতিয়া তো তুমি ৰাতিপুৱা তোমাৰ জিম আহা জিমৰ পৰা গৈ পেলাই ব্ৰেকফাষ্ট কৰা অভিয়াছলি কৰা ব্ৰেকফাষ্ট ময়ো কৰোঁ তো তোমাৰ যে ইমান ধুনীয়া ধুনীয়া এপছ আছে তুমি কি কি কৰা ব্ৰেকফাষ্ট আৰু কেতিয়া কৰা কি কৰা কেনেকৈ কৰা কোন কৰা নৰ্মেলটো যোনটো আমি অসমীয়া মানে ভাত যায় ভাতটো কিন্তু প্ৰটিন কণ্টেণ্টটো মানে বেছিকৈ ল'ব লাগে ৱৰ্কআউট কৰা মানুহে তাৰমানে কি ভাতটো অলপমান খালে একো নহয় বেছি খাব নালাগে এটা লিমিটেড কোৱাণ্টিটিত খাব লাগে মানে একদম পেট ভৰাই ভাতটো খাব নালাগে আৰু ভাত যিমান খাব লাগে সিমান চব্জিও খাব লাগে চব্জিটোত কি হয় কেলৰিটো কম থাকে ন চব্জিটো কেলৰিটো কম থাকে মানে আমাক যোনটো ৱৰ্কআউট কৰিলে ভিটামিনছ মিনাৰেলছ যিখিনি বস্তু লাগে গ্ৰীণ ভেজিটেবলছখিনি খাব লাগে বেছিকৈ তাৰে লগত সেইটোতো হৈ গ'ল গ্ৰীণ ভেজিটেবলছ তাৰপিছত প্ৰটিন কণ্টেণ্টটোৰ কাৰণে খাব পাৰে মানে যোনে যি খায় ভেজ খালে ভেজ খাব পাৰে কিছুমান নন ভেজ খাব পাৰে তো ভেজ খালে পনীৰ চনীৰ খাব পাৰে চয়াবিন মানে খাব পাৰে গোটেই দিনটোত মানে প্ৰটিন কণ্টেণ্টটো বেছি হ'ব লাগে বেছি খাব লাগে আৰু মানে নিজৰ ৱেট অনুযায়ী মানে খাব লাগে প্ৰটিনটো তাৰমানে এপ্ৰক্সিমেটলি ইনটু মানে 1 গ্ৰাম লাগে আৰু পাৰ কেজি চল্টটো ঘামত ওলাই যায় এক্সট্ৰা চল্টৰ কাৰণে হেৰি ল'ব পাৰে ইলেক্ট্ৰলাইটটো ল'ব পাৰে আচ্ছা এইখিনি বস্তু এক্সট্ৰা ল'ব লাগে প্লাছ আৰু চবতকৈ ভাল নন ভেজৰ কাৰণে কণী নহয় কণীটো ছুপাৰ ফুড বুলি কয় কণীটো তোমাৰ চিপ হয় আৰু প্লাছ তোমাৰ হাই প্ৰটিন হাই প্ৰটিন হ'লে ৰেগুলাৰ দুটা খাব লাগে ন বেছি খাব পাৰে ৱৰ্কআউট কৰা মানুহে বেছি খাব পাৰে অকল কণী খালেই নহ'ব লগতে গোটেই বেলেঞ্চ ডাইট ল'ব লাগিব ন কণীও খাব লাগে চয়াবিনো ভাল এটা হেৰি প্ৰটিনৰ চ'ৰ্চ হয় গাখীৰ খাব পাৰে গাখীৰ খাব পাৰে গাখীৰটো ৰাতি খোৱাটো বেটাৰ হয় ন ৰাতি বেটাৰ আফটাৰ মানে ফুড খোৱাৰ পিছত ইফালে ইমান ধুনীয়া চৰকাৰ থৈ পেলাই ইমান দূৰ ঘূৰাই আনিছা তুমি তোমাক ভিউটো দেখাইছোঁ ইয়াততো ভিউ নাই ন মানুহ আচ্ছা থেংক ইউ আছে না আছে মোৰ হেলমেটটো থৈ গৈছিলোঁ হেলমেটটো মই আহিয়ে প্ৰথম হেলমেটটোহে চাইছোঁ তো সেইখিনিয়ে মানে গোটেইটো মেইনটেইন কৰিব লাগে তোমাৰ অকল এক্সাৰচাইজ কৰিলেই নহ'ব নাইবা অকল তোমাৰ ডায়েটিং কৰিলেই নহ'ব দুয়োটা মেইনটেইন কৰিব লাগিব বহুত টাইম লাগিব তো কষ্ট কৰিব লাগিব তো সেইবুলি নহয় আমি এনেও হেল্ডি থাকিবৰ কাৰণে আমি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে তো মই আপোনালোকক সেইটোৱে ক'ব বিচাৰোঁ যে ৰেগুলাৰ এক্সাৰচাইজ কৰি থাকক আৰু খাই থাকক হেল্ডি খাই থাকক হেপী থাকক সেইখিনিয়ে আৰু তো এতিয়া মোৰ বন্ধু ঘৰলৈকে যাব মই ৰুম যাম গৈ কৰি কিবা অকণ খাই ল'ম তো তোমাক আৰু এদিন লগ পাম বাই বাই কৈ দিয়া বাই কুহুমটো দি পেলাই এনেকৈ ব্ৰেডটো লগাই বইলে হৈ গ'ল গোটেইটো এইটো কেঁচা থাকিলে ভাল লাগে অকণমান জেলি টাইপ লাগে ন কিন্তু বইল হৈ গ'ল মই আগতে কুহুমটোৱে খাম মানে আজি ৰাতিপুৱা বহুত টাইম খোজকঢ়া হ'ল তো ভোকো লাগি গৈছিলে আৰু লগতে প্ৰটিন শ্বেকো আছে তো আজি খোজকাঢ়ি ভাল লাগিছে লগতো আছিলে সিও খুব দৌৰি থাকে সি নেশ্যনেল খেলি আহিছে ৰানিং কৰে তো ভাল লাগিল তাৰ লগত অলপ খোজকাঢ়ি দৌৰি তো এতিয়া মই খাই কৰি অলপ ৰেষ্ট ল'ম লৈ কৰি কেইটামান টিফিন বনাই কৰি মই অফিচত যাম কাৰণ অফিচত মোৰ 8 ঘণ্টা থাকিব লাগে তো 8 ঘণ্টাত মই 2টা মিল লওঁ তো 2টা মিল মই ৰেডি কৰিব লাগিব ৰেডি কৰি টিফিনতে ভৰাই লৈ যাওঁ
এই দুটা সৰু সৰু টিফিন অফিচৰ কাৰণে ইয়াতে পনীৰ আছে ব্ৰেড আছে আৰু ইয়াতে কণী আছে আৰু মোৰ বন্ধুৱে কিবা আনিছে মাই গড আপেলটো মোৰ ফেভাৰিট বুলি নহয় খাওঁ ফলটো খাওঁ ভাল পাওঁ তো এইটো লৈ যাম আৰু ইয়াতে ওটছ আছে ওটছটো এতিয়া খাম ভোক লাগিছে তো বেগা বেগিকে খাই লওঁ লেট হৈছে তো অফিচ যাব ওলাইছোঁ যাবৰখিনি এটা এবাৰ চাই দিয়াচোন তোমাৰ নামটো কৈ দিয়া এবাৰ তোমাৰ মাজৰ দাঁতকেইডাল নাইকিয়াচোন চাওঁ হাঁহি দিয়াচোন মোৰ নাম ফিলিপ সেন তোমাৰ নামটো কৈ দিয়া মোৰ নাম ফিলিপ সেন ভাৰত দেশৰ জাতীয় পতাকা তোমাৰ নামটো কৈ দিয়া ডেভিড ৰাভা ভাৰত দেশৰ জাতীয় পতাকা জাবৰটো বাটতে ডাষ্টবিন পালে পেলাব লাগিব তো অফিচ যাব ওলাইছোঁ মই তো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে বাই বাই